মই এফাল আগতে থৈ দিম ন আজি বৰটেঙা খাম ন এই বৰটেঙা খাম কেইটা তিনিটা আৰু এটা ভিতৰত আছে আনিব লাগিব হয় নেকি পানীখিনি কিহৰ কাৰণে ধুবলৈ বৰটেঙা ধুৱে জানো বৰটেঙা ধুই ল'ব লাগে তিতা তিতা লাগে খাব হয় নেকি আমাৰ ৰহিলা আজি কাতি বিহু বাহ সেয়া তুলসী ভেটি বাহ ৰেডি এইটো পাৰ্মানেণ্ট মানে বঢ়িয়া 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 মাটি চাকি কালাৰিং এইটো যেনিবা ভিতৰ চোৱা নাই ভিতৰ চোৱা আছে এয়া সঁজুলি এইটো হ'ল অমিতা চাকি এই মিঠাতেল ধূপ খলি আছে চলাই ক'তা অঁ বোলে আৰম্ভ কৰি দিয়া এইটো খুঁটি একদম লম্বা খুঁটি পুতি দিছোঁ মানে চবেই দেখক আৰু ন হ'ব লাগে তেতিয়া ভাল আৰু এনেকৈ দি দিব লাগিব শুবলৈ দিয়া সোমোৱাই লওঁ খলিডালত চিধা কৰি দিলে হ'ব বঢ়িয়া চবেই জ্বলালে এইয়া অলপ এইকেইটা এইফালৰকেইটা নহয় এইফালেহে অলপ অলপ জ্বলি থকাকেইটা দিছে চবেই তলত পানী পানী শুকুৱাই নাই এইটো পুখুৰী এটা খুচুৰা পইচা দিছা বঢ়িয়া হে লক্ষীমাই এমুঠিতে দুমুঠি কৰি দিয়ক সকলোকে ৰাইজক যি কষ্ট পাইছিলে এইবছৰ যাতে সেই কষ্টৰ মূল্য দিয়ক লক্ষীমা আপোনাৰ শ্ৰীচৰণত আজি এয়া চাকি ধূপ জ্বলাইছোঁ কৃপা কৰে যেন ন ভালে কৈছোঁনে বাৰু পাৰিছোঁনে মই পাৰিম ন চেষ্টা অব্যাহত ৰাখিছোঁতো নোৱাৰা কাম কি আছে হয় নহয় বাৰু গাইজ হয়নে নহয় ক'ব আপোনালোকে কমেণ্টত কৃষ্ণ আমাৰ ইয়াত চাকি জ্বলিছে আৰম্ভ কৃষ্ণ তেল অকণ দি দিছোঁ কাৰণ অকণমান দেৰিলৈকে জ্বলিব তেতিয়া সম্পূৰ্ণ হ'লে ভাল লাগে চাকিখন ভাল লাগিব এতিয়া প্ৰাৰ্থনা এভাগ গাই দিওঁ ঠিক আছে আমাৰ ইয়াত তুলসী ভেটি তো লাইটিং চাইটিং কৰি একদম আৰু চাকি তাকি জ্বলাই ফুল চুল দি একদম ৰেডি প্ৰসাদ ৰেডি সেইফালে ধূনা জ্বলাই আছে ৰেডি পূৰা ৰেডি আৰু ময়ো ৰেডি মই গামোচা এখন লৈ লওঁ তাৰপিছত চাওক এই গোসাঁই ঘৰত শ্ৰীমন্ত শংকৰ হৰি ভকত তাকে দেখি ৰামচন্দ্ৰ সহধনুৰ ধৰে আৰু আজিৰ দিনটোত ধেনু মাৰি ধৰিব আমি দেখিম নে বাৰু একদম হয়নে তাকে জুই দিয়ক হৈ নাম এটাকে গাওঁ আজিতো কাতি বিহু দিনা হৈছে ধনু ধৰ
হোৱা নাই দেই, কাতি বিহু পিঠা অকণমান বেয়া হৈছে দেই।